মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আজি এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠ্যপুথিখনৰ পাঠ নম্বৰ 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ উত্তৰ লিখা। ক নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত তিনিটা ৰং থকা বাবে ইয়াক ত্ৰিৰংগা পতাকা বুলি কোৱা হয়। খ নম্বৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? উত্তৰ ভাৰতৰ চৰকাৰী কাগজ-পত্ৰ, ডাকটিকট, পোষ্টকাৰ্ড, মুদ্ৰা আদিত ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো ব্যৱহাৰ কৰা হয়। গ নম্বৰ ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে? উত্তৰ ভাৰতে প্ৰতি বছৰে 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে। ঘ নম্বৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ তিনিটা নিয়ম। উত্তৰ ৰাষ্ট্ৰীয় পতাকাখন ব্যৱহাৰৰ তিনিটা নিয়ম হ'ল: 1 নম্বৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। 2 নম্বৰ ৰাষ্ট্ৰীয় পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে। 3 নম্বৰ পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে তেনে ওলোমাই থ'ব নালাগে। 4 নম্বৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম লিখা। উত্তৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম হ'ল স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস। 2 নম্বৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰংকেইটা কি বুজায়? ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত তোমালোকক ক অংশৰ সৈতে খ অংশ মিলাই লিখিব দিছে। উত্তৰ সেউজীয়া মানে উৰ্বৰতা, সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক। বগা সত্য আৰু শান্তিৰ প্ৰতীক। গেৰুৱা শক্তি আৰু সাহসৰ প্ৰতীক। গাঢ় নীলা আকাশ আৰু সমুদ্ৰক বুজায়। এতিয়া 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। খ নম্বৰ জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত চাচা নেহৰু বুলি পৰিচিত। গ নম্বৰ 26 জানুৱাৰীত গণৰাজ্য দিৱস পালন কৰা হয়। ঘ নম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ঙ নম্বৰ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল অশোক স্তম্ভ।